নাই নাই আপোনাৰটো প্ৰগ্ৰামটো সদায় ভাল হয় না মই চাওঁ ন চক্ৰপাণীৰ প্ৰগ্ৰামবিলাক আৰু এইটো আৰু বেয়া হ'ব এনেকুৱাটো কথা অসমত তেনেকে মই নাভাবো ন বৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰাম কৰে তা এনেকে কৰি যোৱা অসমৰ যিমানবোৰ ধুনীয়া ধুনীয়া নিউজ আছে ভাল ভাল যিবিলাক ধনাত্মক ন ঋণাত্মক দিশত যাব নালাগে ন আমি এতিয়া খুব সুন্দৰ এটা সময়ত আছো হেল্ল' আৰু মোৰ দেৱজিৎ সেইটো খুব সৰুৰ পৰা পাইছোঁ ইয়াক মই খুব মোৰ ভাল পায় আৰু মই এটা কথা কওঁ যে গানবোৰ মালিনী চালিনী এইবোৰ খুব ভাল পাওঁ মই আৰু মই কি ক'ম আৰু দেৱজিতে মোক মৰম কৰে মোক কেতিয়াবা ৰাতি ইয়াৰ তাত যাওঁ না মই আহি ষ্টুডিঅ'ত প্ৰথমতে কৈছো যে চক্ৰপাণী তোমাক আজি বৰ ধুনীয়া লাগিছে ই তেতিয়া খুব ধুনীয়া মিচিকিয়া হাঁহি এটা মাৰিছে না মাৰি কৈছে না ঠিক আছে দাদা তা এনেকে কৰি যোৱা অসমৰ যিমানবোৰ ধুনীয়া ধুনীয়া নিউজ আছে ভাল ভাল যিবিলাক ধনাত্মক ন ঋণাত্মক দিশত যাব নালাগে ন আমি এতিয়া খুব সুন্দৰ এটা সময়ত আছো য'ৰ পৰা অসমখনক আমি আগুৱাই লৈ যাব পাৰো তেনেকুৱা এটা মুহূৰ্তত আপোনালোকে মই তুমি বুলিয়ে সম্বোধন কৰিছো না ইটো মোৰ ঘৰৰ ল'ৰা ন তো আপোনালোকে অসমৰ ৰাইজে বেলেগ ভাবিব নালাগে চ তেখেতক মই কওঁ যে খুব ধুনীয়াকে সাংবাদিকতাটো আগুৱাই লৈ যাওক যিটো আমাৰ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে ধনাত্মক দিশটো মানুহক দেখায় মোৰ ভাল পায় আৰু মই এটা কথা কওঁ যে গানবোৰ মালিনী চালিনী এইবোৰ খুব ভাল পাওঁ মই আৰু মই কি ক'ম আৰু দেৱজিতে মোক মৰম কৰে মোক কেতিয়াবা ৰাতি ইয়াৰ তাত যাওঁ বোলে পাৰ্টি চাৰ্টি হয় গান আপুনি গাইছেতো সেইটো গাওঁ দুই এটা কেতিয়াবা গাওঁ আৰু মই চিধা কথা কওঁ মই বেলেগৰ গান নাগাওঁ তথাপিতো মই তাৰ গান দুই এটা গাই দিওঁ কেতিয়াবা সেইটো টুকুনটো মই দিব নোৱাৰোঁ চিধা চিধি কওঁ টুকুনডাল মই দিব নোৱাৰোঁ আৰু মই গানটো প্ৰথম লাইন এটা বুজি পোৱা নাই সেইটো মই এইটো বেয়া পাব নালাগে সেইটো আজি মই বুজি ল'ম ই আছে আজি ষ্টেজত গানটো খুব ধুনীয়া লাগে মই নাচিছোঁ কিন্তু গানটো মই গাব পৰা নাই সেইটো মই নাচিছোঁ সেইটো খুব ধুনীয়া হয় সেইটো আমাৰ মন্ত্ৰী এজনক দিলে আৰু ধুনীয়া নাচিব খুব ধুনীয়া নাচা মন্ত্ৰী আছে সেইবোৰ বাৰু পিছত কথা পাতিম আৰু এতিয়া নতুন গান কৰি আছো মই কেইটামান কৰি আছো মডাৰ্ণ কৰি আছো শ্বুটিং হ'ব আৰু আপোনাৰ কাঞ্চনজংঘা কাম কি চলি আছে কাঞ্চনজংঘাৰ কথা এইবোৰ সেইবোৰ বেছিকৈ ক'লেও সিদিনা এটা ছেটেলাইট চেনেলত ক'লে যে আপুনি যিকোনো কামত গ'লে বিজ্ঞাপন কৰে প্ৰচাৰ কৰে সেইটো প্ৰচাৰ কৰে জুবিন গাৰ্গৰ ইমান বেয়া দিন অহা নাই ক'ৰবাত গৈ বানপানীতো গৈ এইবিলাক কথা ক'ব চ' এইবোৰ কথা মই বেয়া পাওঁ প্ৰথম মোক এটা চেনেলে কৈছিলে এনেকুৱা এটা কথা সিহঁতক মই ফালি থৈছোঁ আৰু মই এতিয়া নাফালোঁ এতিয়া গৰিমাও কৈছে এইবোৰ বিতৰ্কবোৰ কমাই দিয়ক এইবোৰ বেয়া কথা চ' মই এইবোৰ কমাই দিছোঁ এইবোৰ বেছি বিতৰ্ক নকৰোঁ আৰু গোটেই অসমৰ ৰাইজে জানে খুব ধুনীয়া চিনেমা আপোনালোকে চাব ভাল পাব